কৃষ্ণচূড়াৰ হাঁহি বিৰিঙাই এজাৰ বুলীয়া বাটেৰে বাট বুলি আমি আজি উপস্থিত হৈছোহি ৬০০ বছৰীয়া ইতিহাসৰ সাক্ষী হৈ ৰোৱা নাহৰকটীয়াৰ টিপামত। টিপাম স্বৰ্গদেউ চুকাফাৰ দ্বিতীয় ৰাজধানী বুলি কোৱা হয়। চুকাফাই চীনৰ মোংৰে মোংৰাম প্ৰদেশ পাৰ হৈ পাঞ্চুগিৰি পথেদি বৰ্তমান অসমৰ পূব প্ৰান্তৰ পাটকাই পৰ্বত বগাই মাকুমকিল্লা নামৰ ঠাইত নগাই সাজি দিয়া কাকবাহৰ ভূৰত উঠি বুঢ়ীদিহিং নদীৰে ভটিয়াই টিপামত প্ৰৱেশ কৰিছিল। টিপামৰ দেওশালী পাহাৰৰ সুউচ্চ শিখৰত উপস্থিত হৈ সমতল ভূমিৰ সোণোৱালী শস্যৰ অপৰূপ সৌন্দৰ্য দেখি স্বতঃস্ফূৰ্তভাৱে কৈছিল মৌংডুং চুংখাম। আৰু কালক্ৰমত এই মৌংডুং চুংখামী বৰ অসমৰ মৰ্যাদা লাভ কৰে। জনশ্ৰুতি অনুসৰি এদিন সামাজিকত লাংকুৰি দেৱতাই চুকাফাক দেখি আহোম সাম্ৰাজ্য বিস্তাৰৰ বাবে তেওঁৰ অতি মৰমৰ বস্তু দেৱতালৈ দান দিবলৈ কোৱাত চুকাফাই তেওঁৰ মৰমৰ বগা ঘোঁৰাটো লাংকুৰি দেৱতাৰ নামত উচৰ্গা কৰিছিল। আৰু সেই ঘোঁৰা ধান দিয়া ঠাইডোখৰকে বৰ্তমান টিপাম বুলি জনা যায়। টি মানে ওখ, পাম মানে হৈছে টিলা বা ওখ ঠাই, অৰ্থাৎ টিপাম মানে হৈছে ওখ ঠাই। আহকচোন ৬০০ বছৰীয়া ইতিহাসে গৰকি যোৱা টিপামত এটা ভুমুকি মাৰোঁ। আৰু এয়া টিপামৰ ১০০০টা চিৰিৰে আমি বগাই গৈ আছোঁ। আচলতে টিপামৰ গোটেই প্ৰাকৃতিক পৰিৱেশটো ইমান সুন্দৰ, চাৰিওফালে সেউজীয়া চাহৰ বাগিচা আৰু তাৰ মাজেৰে এই চিৰিকেইটাত উঠোঁতে কিন্তু যথেষ্ট ভাগৰ লাগে। মোৰতো খুবেই ভাগৰ লাগিছিল। আৰু চাওকচোন, আমাৰ এখেতৰ আহোঁতে অলপমান কষ্ট হৈছে। মই ডেইলি যদি ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁ এনেও 10 কেজি কমিব। শুনিলেনে? ইমান উৎকট গৰমত আমি একেবাৰে সেই যে তলত চিৰিকেইটা দেখিছে তাৰ পৰা এনেদৰে ওপৰলৈ আমি বগাই আহিছোঁ। ইয়াৰ পৰিৱেশটো ওপৰৰ পৰা কিন্তু বৰ ধুনীয়া লাগে, শান্ত পৰিৱেশ। আৰু একেবাৰে ওপৰত আছে এটা মন্দিৰ, আমি তালৈকে এতিয়া গৈ আছোঁ। আৰু মন্দিৰটোৰ পিছফালে আছে এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এয়া হৈছে সেই মন্দিৰটোৰ দৃশ্য। মন্দিৰটোৰ পাছফালৰ এই দৃশ্যটো খুবেই সুন্দৰ। আৰু মন্দিৰৰ পিছফালে এই যে পাহাৰখন দেখিছে, ইয়াৰ তলৰ ভাগলৈ এটা জুৰি আছে। আমি এতিয়া তালৈকে যাওঁ, বলকচোন চাওঁ। বেয়া ৰাস্তা, আৰু এই বেয়া ৰাস্তাটোত আমি নামিব লৈছোঁ। ভিতৰত কি আছে একো নাজানো, কিন্তু আমাৰ দুজনমান পণ্ডিত গ'ল, পাবগ'লে হৈ গ'ল। কি আছে সেইটো নাজানো, কিন্তু এইটো কষ্ট কৰি পিনি এইটো ৰাস্তাত যাবলৈ বিচাৰিছোঁ। বাকী একো নাজানো, কিন্তু আগলৈ চাই থাকিব। আৰু এনেদৰে আমি মন্দিৰৰ পাছফালে থকা সেই নিজৰাটোলৈ বুলি গৈ আছোঁ। আৰু নিজৰাটোলৈ যোৱা বাটটো বহুত ঘন আৰু একেবাৰে ঠেক এটা বাট, ক'বলৈ গ'লে এটা লুংলুঙীয়া বাট। এনেদৰে আমি গৈ আছোঁ, চাই থাকক আপোনালোকে। আৰু অৱশেষত আমি পালোহি সেই নিজৰাটো। ইমান ৰ'দত ভাগৰে যুগৰে অহাৰ পিছত যেতিয়া এনেকুৱা এটা শীতল ছায়াত জিৰাবলৈ পাওঁ, সঁচাকৈ ভাল লাগে। পাহাৰৰ বুকুৰ পৰা শিলে শিলে ঠেকা খাই নিগৰি অহা শীতল পানীত মুখ হাত ধুই আমাৰ মনবোৰো একেবাৰে ভাগৰবোৰ তেনেই কমি গ'ল। আৰু টিপামৰ এয়াই বিশেষত্ব আছিলে। আপোনালোকেও আহিব পাৰে টিপামৰ আমাৰ ৬০০ বছৰীয়া ইতিহাসৰ সেই অধ্যায়টো শুনিবলৈ। আৰু এয়াই আছিলে আমাৰ আহোমৰ ৬০০ বছৰীয়া ইতিহাসৰ সাক্ষী হৈ ৰোৱা টিপামৰ ইতিহাস। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।